Hi everyone, কি খবৰ ভালনে আপোনালোকৰ মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ। মা দেউতাক চাহ দি ল'লোঁ। তেওঁলোকে এয়া ৰাতিপুৱাৰ চাহ মাক আৰু দেউতাক দিলোঁ। তেওঁলোকে খাবলৈ লৈছে। আমি ৰাতিপুৱাৰ চাহটো সোনকালে খোৱা যায়। আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ মোৰ ৱাৰ্ড্ৰবৰ কিছু কালেকশ্যন। কিছুমান বস্তু শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ য'ত ভিডিঅ'টো আপোনালোকেও চাই ভাল পালে হয়। বাট কি হ'ল, মই ৱাৰ্ড্ৰবটো খুলি চালোঁ, তেতিয়া মোৰ এযোৰ নুনি কাপোৰ আছিলে। সেই কাপোৰযোৰ মানে ক'লা ক'লা দাগ পৰি গৈছে। কিহৰ দাগ চালোঁ যে মই পঁইতাচৰাই পাইছোঁ। তেতিয়া মই গোটেই কাপোৰবোৰতে বহুত কাপোৰতে ক'লা ক'লা দাগ বহিছে। আৰু এযোৰ মোৰ জোৰণত দিয়া কাপোৰ আছিলে, সেই কাপোৰযোৰৰ ব্লাউজটো ফুটাই দিছে একেবাৰে। মানে বহুত বেয়া লাগি গৈছে। সেইকাৰণে মই বিশেষ একো দেখুৱাব নোৱাৰিলোঁ। সেইবাবে এইখিনি শ্বেয়াৰ কৰিলোঁ। এইটো হাতৰ ব্লাউজ হয়। এইদৰে ফুটাই দিছে। সেয়া ৱাৰ্ড্ৰব। একদম খালী। গোটেই কাপোৰবোৰ বাহিৰ কৰিলোঁ। গাটোৱে বেয়া লাগি গৈছে। বহুত কাপোৰ হয়। ওলালোঁ মানে নহ'লে আৰু যদি ভিতৰত আছে, সেইবাবে বতৰটো ভাল নহয় ইমান। ৰ'দ দিলে ভাল হ'ল হয়, কাপোৰবোৰত ৰ'দ লাগিলে হয়। বাট বৰষুণ দিবই চাগে, তেনেকুৱা হৈ আছে বতৰটো। কাপোৰবোৰ চব এইদৰে ৰাখিছোঁ। উপায় নাই, ভালদৰে মেলি দিব নোৱাৰি। য'ত পাইছোঁ তাতেই থৈছোঁ কাপোৰবোৰ। সেয়া ভণ্টি, তাইক মই মাতি আনিলোঁ। কাপোৰবোৰ মোৰ অকলে ঠিক কৰিব দিগদাৰ হ'ব, সেইকাৰণে এতিয়া আমি দিওঁ পাকঘৰত আছোঁ ভাত বনাই। ভাতো বনালোঁ, ভাত হৈছে। এতিয়া মাছ আছিলে, মাছ বনালোঁ, মাছৰ পিটিকা কৰিলোঁ। ভাল লাগে খাই তেনেকৈ। এইখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এটুকুৰা মাছ লৈছোঁ, পিঁয়াজ, ধনিয়া, জলকীয়া, মাছ এটুকুৰা, এইখিনি এটা সানিম। কাপোৰবোৰ এখন এখনকৈ জাপি ভণ্টি আৰু মই থৈ দিলোঁ। অলপ মিষ্টাৰেও হেল্প কৰিছে তেওঁ, কাৰণ মোৰ গাটো বহুত বেয়া লাগি গৈছিল আৰু মনটো বেয়া লাগি গৈছে। কাপোৰ বহুত বেয়া হৈছে। আৰু এইটো বাকচত কি ৰাখিছোঁ এদিন আপোনালোকক ভালদৰে দেখুৱাম।